লওক দাদা চাই লওক প্ৰতিদিন চোৱাৰ দৰে আজি জনমভূমি আমাৰ অসম আৰু এই ৰহস্যখন খবৰ এই অগ্ৰগতি আনিছে চাই লওক এইখন চাই লওক দাদা চাই লওক প্ৰতিদিন চোৱাৰ দৰে তুমি দেখোন একেবাৰে গোটেইকেইখন পেপাৰৰ নাম গাই দিলা নহয় দাদা মোৰ এইটো বিজনেছৰ নতুন ফৰ্মুলা মই মানে ডাকৰ বচন সদৃশ প্ৰতিটো কথাতে ৰাইজক আমোদ দিওঁ আৰু ৰাইজেও ভাল পায় আৰু মোৰ পৰা পেপাৰখন কিনে আৰু তুমি বাৰু কিমান দিনৰ পৰা এইবোৰ কৰি আছা দাদা সেই মনত পৰা পাই বাছ ষ্টেণ্ডতে আছোঁ আৰু মোক হেনো সৰুতে বোলে কোনোবাই হেৰাই পাওঁ সেইকাৰণে বাছে চাই ফুৰোঁ কিজানি মোৰ লেখীয়া কোনোবা একে ঘৰৰ মানুহ ওলায়েই আমাৰ ইয়াত দিয়কচোন সেই বাছতেতো সকলো মানুহ একেলগে গোট খায় নহয় জানো সেইকাৰণে সদায় বাছতে চাই ফুৰোঁ আৰু এৰা আজিকালিহে চৰকাৰী বাছ ষ্টেণ্ডত এটা দুটা মানুহ দেখি আগতেতো এইবিলাকত ভূত পেটৰ বাস আছিল এৰা যিয়ে নহওক মই যদি কেতিয়াবা তোমাৰ কোনোবা আত্মীয়কক পাওঁ মই তোমাৰ এই বাছ ষ্টেণ্ডৰ ঠিকনাটো দি দিম হ'বনে হ'ব দিয়ক পিছে বাতৰি কাকত এখন লওক দিয়া সময়টোকে পাৰ কৰোঁ পিছে এটাই কেইখনত মূল বাতৰিটো একেখিনিয়েই হওঁতেতো হয় আৰু দাদা পিছে দাদা মোক সেই ঘৰৰ কথাটো মনত ৰাখিব কিন্তু দেই সেইটো হ'ব দিয়া তোমাক মোৰ ভালকে মনত ৰৈ গৈছে যোৱা লগ প্ৰতিদিন চোৱাৰ দৰে আজি আমাৰ অসম জনমভূমি এই ৰহস্যখন অৰূপ আহিলে অৰূপ আহিলি তোলৈকে বাট চাইছিলোঁ ভাই বেগটো দে মই কিবা একেবাৰে কৈছোঁ নেকি চাকৰি মহঙা দিনত কিমান কষ্ট কৰি ইঞ্জিনিয়াৰিংটো পাছ কৰিলোঁ আৰু চাকৰি এটা গোটালোঁ এতিয়া চিন্তা নাই চাকৰিৰ পৰা মাজে মাজে ছুটি লৈ আহি থাকিম নহয় বাকী কচোন এই বিহু ফাংচনৰ যা যোগাৰ কেনেকুৱা চলিছে তাকেইতো তই আহিলি যেতিয়া চিন্তাই নাই ৰিহাৰ্চেলবোৰ হৈয়ে আছে তাত কিন্তু প্ৰাণ পাই উঠিব এইবাৰহে তই কিন্তু এবাৰ গানৰ প্ৰগ্ৰাম এটা কৰিব লাগিব নাই ভাই কিমান দিন হ'ল গান গোৱাই নাই চাকৰি পাল্লাত পৰি চব তল পৰিল তই ইমান চিন্তা কৰিব নালাগে ক্লাবত ৰিহাৰ্চেল হৈয়ে থাকে এইকেইদিন অলপ চাই ল'বি এসময়ত তই আমাৰ কলেজৰ বেষ্ট ছিংগাৰ থাকোঁতে তোক লৈ আমি গৌৰৱ কৰিছিলোঁ ইমান ৰিহাৰ্চেলৰ তোৰ প্ৰয়োজন নাই দে মা মোৰ আকৌ ছুটি বেছি দিন নাই দেই নতুনকৈ জইন কৰিছোঁ নহয় আই আহিছিলিহে যোৱাৰ কথা উলিয়ালিয়ে নে বিহুটোত অন্তত এসপ্তাহমান থাকি যা এসপ্তাহ থাকিলে চাকৰি যাব কাইলৈ বিহু ফাংচনটো কৰি পঢ়িলে যামগৈ সেইমুখে আকৌ ফাংচনটো নকৰিলে নেৰিব নহয় ফাংচন কাইলৈকে নেকি তোৰ এয়া মঞ্চত আমাৰ মৰমৰ শিল্পী অৰূপ বৰা বৰাক আমাৰ ক্লাবৰ সম্পাদক পলাশ বৰাই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মুখত নিচিকি হাঁহি ইমান মৰম লগা তুমি কোনো ৰূপহী ৰচুকি পখিলি হৈ আহিছা বিহু তলিলৈ তেনেকৈ নাচাবালৈ ইমান মৰম লগাকৈ লাজুকি চানি মুখত নিচিকি হাঁহি ইমান মৰম লগা তুমি কোন ৰূপহী ৰচুকি পখিলি হৈ আহিছা বিহু তলিলৈ তেনেকৈ নাচাবালৈ ইমান মৰম লগাকৈ মুগাৰিহাৰ সাজত তুমি ৰূপে চৰা মনৰ আপোন লাগিল তোমাক দেখাৰ পৰা মুগাৰিহাৰ সাজত তুমি ৰূপে চৰা
মনৰ আপোন লাগিল তোমাক দেখাৰ পৰা মনৰে মৰমী বিচাৰি মিছাকৈ আৰু নাথাকো যে ৰৈ মনৰে মৰমী বিচাৰি মিছাকৈ আৰু নাথাকো যে ৰৈ লাজুকী চাৱনী মুখত নিচিকি হাঁহি ইমান মৰম লগা তুমি কোন ৰূপহী ৰচুকি পখিলি আহিছা বিহু তলিলৈ তেনেকৈ নাচাবাৰৈ ইমান মৰম লগাকৈ চকুত চকু খোলা তুমি কিনো কোলা বুজা কিনো বুজাকৈ মনৰ বতৰা দিলা চকুত চকু খোলা তুমি কিনো কোলা বুজা কিনো বুজাকৈ মনৰ বতৰা দিলা তোমালে থাকিনে ৰৈ মই সঁচাকৈ মৰমা কৰোৱা হৈ আনৰে নহবা হিয়া মোৰ ভাঙি থৈ বেদনা কহিম কেনেকৈ লাজুকী চাৱনী মুখত নিচিকি হাঁহি ইমান মৰম লগা তুমি কোন ৰূপহী ৰচুকি পখিলি হৈ আহিছা বিহু তলিলৈ তেনেকৈ নাচাবাৰৈ ইমান মৰম লগাকৈ ৰচুকি পখিলি হৈ আহিছা বিহু তলিলৈ La la lila alili la la lila alili la la lila alili বীৰেন অ বীৰেন কি হয় বব অ অকমান এপিনে আছোন কাম কৰি আছো নহয় আছোন গৈছো বীৰেন la alili la la lila alili বব কেলে মাতিছিল মই কাম কৰি আছিলো নহয় কি হলো বীৰেন হা আজি ৰাতিপুৱাই ৰাতিপুৱাই তোৰ মুখত যে গানৰ কলি অ বব কালি যে বিহু ফাংচন চাবলৈ গৈছিলো অ তাত দাদা এজনে বৰ ধুনীয়া গান এটা গাইছিলে পাই বৰ বতৰ লাগিলে শুনি আমি খুব নাচিলো নহয় একদম জপিয়াই জপিয়াই নাচিলো সেইকাৰণে স্বপ্নাই ৰাতিপুৱা গা ধোৱা ঘৰত গান গুণগুণাই আছে হয় নি এৰা বীৰেন অ এইকেইদিন যে তাই ঘৰখনত আছেহি অ। ইমান যে ভাল লাগি আছে অ চহৰলৈ আকৌ গুচি গ'লে ঘৰখন বৰ উদং উদং হৈ যায় অ তো চিন্তাই হয় নহয় বৰব তোৰ আকৌ কিহৰ চিন্তা নহয় মানে বৰব আমাৰ সপনা বাইদেউ এতিয়া বেলেগত পঢ়িবলৈ যাওঁতে এনেকুৱা আকৌ যেতিয়া আন এখন ঘৰলৈ বিয়া দি একেবাৰে উলিয়াই দিব লাগিব তেতিয়া বীৰেন সেইবোৰ কথা কৈ মনত আৰু মোক দুখ নিদিবি বৰব চিন্তাই তাৰমানে অকল মোৰেই নহয় আপোনালোকৰো হয় মা দাদা কলৈ গ'লনো ইমান সময় জলপান দি মাতি আছো তাৰ কোনো খবৰেই নাই সেই আগফালৰ চোতালত মটৰচাইকেল চাফা কৰি আছে হ'ব পাৰে হেৰি মহাশয় ইমান কৈ যে চিকচিকুৱাইছে কাৰোবাক লগ কৰিবলৈ যাব চাগে মনো অনক লগ কৰিবলৈ সময় ক'ত আছে দাদা তোৰ গাত পখিলা মই কিবা অইন বুলিহে ভয় খাই গৈছিলো পাই ভয় খাব নালাগে পখিলা পৰিছে যেতিয়া কি হ'ব গম পাইছই নহয়
বৌ গাত পখিলা পৰিলেনো কি হয় অ তোকনো কেলে নহয় মানে আগফালে দেদা গাত এনেকুৱা পখিলা এজনী পৰি তাকে লৈ আমাৰ বাইদেউ যিহে ফুৰুটি একেবাৰে নাচিলে বাগিলে একেবাৰে ক'ব নোৱাৰা হ'ল পিছে চিন্তাই হয় নহয় এনে কালি ফুলৰ গুৰি চফা কৰি থাকোঁতে ক'ৰ পৰা জানো পখিলা এজনী আহি মোৰ হাততে পৰিলে তাকে ভাল বেয়াই চিন্তাই হয় নহয় চিন্তা কৰিব নালাগে দে গাত পখিলা পৰিলে বিয়া হয় তোৰো তেনেহ'লে বিয়াখন পাতিবৰ হ'ল জানো পাই মোৰ ঘৰৰ মানুহ দেখোন আজিলৈকে কাকো লগেই নেপালো বিয়া পাতিবলৈ ঘৰৰ মানুহ সেই মিত্ৰৰ মানুহৰ কথা আছে নহয় ববৌ ছোৱালীজনী যেনিবা পালোৱেই কিন্তু কথা বতৰাবোৰ সেই মিত্ৰৰ মানুহৰ লগত পাতিব কোনে চিন্তাই হয় নহয় তোৰনো কিহৰ ইমান চিন্তা চিন্তা কৰোঁতে কৰোঁতে বিয়া পতাৰ আগতে বুঢ়াই হ'বগৈ সেই কথা ভাবিহে আকৌ চিন্তা হয় মানে সেই পখিলা আকৌ তোৰ গাই সেই পখিলা পখিলাই আকৌ কি কৰিলে নকবা আৰু দাদা কালি তোমাৰ দৰে মোৰ গাতো পখিলা এজনী পৰিল তেনে ৰাগৰ কৰি টানা নামে পখিলা পৰিল তাতে আকৌ পখিলা এজনী নে এটা তই কেনেকৈ দেখিলি ব্ৰেন এনে দেখোঁতে তোনেজনী দেখা নাই পিছে দাদা জানাই নহয় সৰুৰে পৰা শিৱসাগৰতে থকা সেইকাৰণতে মাছজনী পখিলাজনী সেইবোৰ মুখৰ পৰা আহিয়ে যাওঁ পিছে মোৰ লেঠাটো পখিলাজনীত নহয় মোৰ ঘৰৰ মানুহবোৰক লৈহে চিন্তা আকৌ চিন্তা তোৰ ঘৰৰ মানুহ মই ৰাস্তাই পদূলিয়ে বিচাৰি ফুৰিছোঁ তোৰ দৰে দেখাত একে কোনোবাই ওলাই কি যাম চাবাচোন চাবা দাদা মোৰ নহ'লে আকৌ চিন্তাই হয় নহয় তই আৰু দুদিনমান নাথাক নাই PWD অফিচৰ চাকৰি তাতে আকৌ নতুনকৈ জইন কৰিছোঁ তাত কামো বহুত ভাই যাবই লাগিব এতিয়া চাকৰিও পালি গতিকে লাহে লাহে ঘৰখন পতা কথা জানো চিন্তা নকৰ কথাটো তই ঠিকেই কৈছ ঘৰটো অলপ মেৰামতি কৰিবলৈ আছে চাওঁচোন অহা বহাগ মাহত কিবা এটা কৰোঁ নেকি বল দাদা কোনফালে যায় ৰ'বা মই নে তোমাক ক'ৰবাত দেখা যেন লাগিছে হে চিন্তাই হয় নহয় মোৰ হ'লে আপোনাৰ ক'তো দেখা পোৱা মনত নাই দেই হয়তো নাকো পৰিছে আপুনি যে সেইদিনাখন বিহু ফাংচনৰ বিহু গান গাইছিলে সেইজন নহয় জানো তুমি বাৰু কেইদিনমানৰ আগতে এই চহৰৰ বাছ ষ্টেণ্ডত পেপাৰ বেচিছিলা নেকি হে মই আকৌ পেপাৰ কেলে বেচিম মই আমাৰ সেই স্বপ্না বাইদেউহঁতৰ ঘৰতে থাকোঁ চিন্তা হয় নহয় আকৌ আপুনি মোৰ দৰে বেলেগ কাৰোবাক দেখিছিলে নেকি হ'বও পাৰে কিন্তু দেখাত তোমাৰ দৰে ইমান একে কি মোৰ দৰে দেখা দেখে আপুনি কাৰোবাক লগ পাইছিলে নেকি দাদা কি নাম তেওঁ ক'ত থাকে বাৰু ইমান উত্তৰল হৈছে যে কথাটো কি মইতো জনা হোৱাৰ পৰা ইয়াতে আছোঁ মোৰ ঘৰৰ মানুহ ক'ত আছে কেনেকৈ আছে মই সেইবোৰ একো নাজানো এতিয়া দিয়কচোন বিয়া বাৰু বয়স এটা হৈছে কথা পাতিবলৈ ঘৰৰ মানুহ লাগে নহয় দাদা চিন্তাই হয় নহয় কথাটো সেইটোহে মই বাৰু চহৰত লগ পাই অহা জনক তোমাৰ কথা ক'ম তেওঁ পিছে ঘৰৰ মানুহ বিচাৰি থকা কথা মোক কৈছিল দাদা হয় চাগে আপুনি ক'বচোন দেই ভগৱানে আমাক ঠিক সময়তে মিলাই দিছে এইবাৰে যদি মোৰ কিবা এটা হয় নহ'লে আকৌ মোৰ চিন্তাই হয় নহয় মই আহোঁ দেই আপুনি কিন্তু ক'ব দেই দাদা যাওঁ বল মা মোৰ বস্তুবোৰ দিলিনে দিলোঁ ইমান সোনকালে যাওঁগৈ মনটো বৰ বেয়া লাগে সেয়া আকৌ আৰম্ভ কৰিলিয়ে নহয় দাদা সোনকালে কৰ দেৰি হ'ব এতিয়া মই গৈছোঁ
চাওঁ এইফালে চা যোৱাৰ সময়তনো কিয় তেনেকুৱা কৰ নাপায় নহয় দেউতাক কবি অনলাইনটো বল 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 দেৰি হৈছে নহয় হ'ল বেগটো ল আহো মা আৰে অৰূপ তই চাকৰিলৈ ওলালি নেকি তপন এৰা ইয়াত বিহু খাই থাকিলে চাকৰি যাব ছুটিয়ে নাই পিছত তই ক'লৈ যা মই নাযাওঁ এইহে গাড়ীত উঠাবলৈ আহিলোঁ মোৰ ভণ্টি স্বপ্না চিনি পাৱই নহয় এই ইউনিভাৰ্চিটিত পঢ়ে এইবাৰ PBS দিব এওঁক চিনি পাওঁ কিন্তু তোৰ ভণ্টি বুলি আজিহে গম পালোঁ এৰা আমাৰ গাঁৱলৈ অহা যোৱাটো তহঁতৰ খুব কম যে সেইবাবে চাগে দুইখন গাঁও ইমান ওচৰতে যদিও বাট পথৰ অসুবিধাৰ বাবে অহা যোৱাটো বৰ কম হয় বাৰু যাই হওক তোক পালোঁ ভালেই হ'ল এই তোৰ লগতে যাব অঁ তই অলপ কষ্ট কৰি স্বপ্নাক হোষ্টেলত থৈ আহিবি আৰু মাজে মাজে খবৰ খাতি ল'বি হ'ব দে তই চিন্তা কৰিব নালাগে বাৰু তাৰ মানে মই আজিৰ পৰা স্বপ্নাৰ লোকেল গাৰ্জেনৰ এপইণ্টমেণ্টটো পালোঁ নে কি কোৱা স্বপ্না আনদিনা মই মোৰ বান্ধৱী এজনীৰ লগত আহোঁ তোমাৰ বান্ধৱীৰ নাম কি মৰমী আচ্ছা তাই বোলে দুদিনমান পাছত আহিব অঁ আপুনি যে আমাৰ দাদাৰ লগৰ আজিহে গম পালোঁ হয় নেকি আপুনি কিন্তু সিদিনা বৰ সুন্দৰ গান গালে ইমান ভাল লাগিছিল গানৰ পৰিৱেশ সুন্দৰ হ'লে গানে প্ৰাণ পাই উঠে এই ধৰা সুন্দৰ এজুৰি চকু বৈ পৰা চেলাউৰি গোলাপৰ পাহি দৰে গাল দুখন লাজুক লাজুক চানুৰে যদি কোনোবা মোৰলৈ চাই থাকে মই যে সেইদিনাখনে বুজি পাইছিলোঁ তোমাৰ মনৰ কথা মোৰ মনৰ কথা বুজি পাইছোঁ কাৰণেতো আজি লোকেল গাৰ্জেনৰ এপইণ্টমেণ্টটো পালোঁ দাদা তই মই তোমাক নিবলৈকে আহিছোঁ পিছে পিছে কি পিছে ভালে কৰিলি তই আহিলি মই স্বপ্নাক হোষ্টেলত থৈ আহোঁগৈ অঁ চৰি মই তোমালোকক চিনাকি কৰি দিয়া নাই নহয় এয়া স্বপ্না আমাৰ নৈ সিপাৰৰ গাঁৱৰ ইয়াত ইউনিভাৰ্চিটিত পঢ়ে স্বপ্না ই হ'ল সুমন মই য'ত ভাড়া থাকোঁ তাৰ মালিকৰ ল'ৰা মোক দাদা পাতি লৈছে ঐ তই এটা কাম কৰচোন মোক বাইক চলাব দে মই থৈ আহোঁগৈ তই এটা থাক আহা স্বপ্না তই ৰ মই আহিছোঁ আহিছোঁ হা স্বপ্না বাহ ভাবি নব যেন পাইছোঁ বাহ দাদা কি চইচ কাক বিচাৰিছিলা এইটো সুমনহঁতৰ ঘৰ নহয়নে হয় 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 আহা আহাচোন ভিতৰলৈকে আহা 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 বহা ইয়াতে পিছে সুমন এতিয়া ঘৰত নাই সি অলপ ওলাই গৈছে আহিব এতিয়া হয় তুমি অলপ বহাচোন বাৰু ঠিক আছে আপুনি সুমনৰ দেউতাক নহয় জানো নমস্কাৰ 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 পিছে মাজনী তোমাৰ ঘৰ ক'তহে মোৰ ঘৰ দেৰগাঁৱত আপোনালোকৰ ঘৰৰ ভাড়াতীয়া অৰূপ বৰুৱা যে তেওঁলোকৰ গাঁওখনৰ কাষৰ গাঁওখনতে ইয়াত ইউনিভাৰ্চিটিত পঢ়ি আছো হয় নেকি এই অৰূপ আমাৰ ঘৰলৈ নিচিনাই আকৌ সুমন আহিলে আৰে স্বপ্নাবা তুমি দেউতা হ'ব হ'ব এওঁৰ লগত মই কেতিয়াবাই চিনাকি হ'লো পিছে মাজনী তুমি অলপ বহাচোন মই অকণ ভিতৰৰ পৰা আহোঁ দেই হ'ব খুৰা সুমন বোলে আমি অৰূপদাৰ ৰুমৰ পৰা আহোঁ ৱাহ আজি যে ধানে ঢেঁকীক বিচাৰি ওলালহি মানে মানে আৰু কি তুমি যে আজি লোকেল গাৰ্জেনৰ খবৰ ল'বলৈ ওলালাহি সেয়া আকৌ ধেমালি আৰম্ভ কৰিলা নহয় মোৰ কিন্তু খং উঠিলে মই এতিয়াই গুচি যাম হ'ব হ'ব খং উঠাব নালাগে
যোৱা যদি ব'লা দাদাৰ ৰুমলৈকে যাওঁ ব'লা হেৰা শুনিছানে এই ল'ৰা ঘৰ পতা মন হ'ল যেনে পাইছোহে এই ঠক দেই তাৰ কিবা বিয়াৰ বয়স হৈছেনে হেৰা তাৰ বয়সত মই কি কৰিছিলোঁ মনত তোমাৰ নাইনে কিনো নীলাজৰ দৰে কথাবোৰ কয় জানো মানুহজনৰ যে আৰু স্বভাৱটো সলনি নহ'ল সুমন মই যে কৈছিলো মোৰ বান্ধৱী এয়া মৰমী আমি একেখন গাঁৱৰে খালি মোতকৈ 2 বছৰৰ সৰু নমস্কাৰ লগ পাই ভাল লাগিল স্বপ্নাবাই প্ৰায় তোমাৰ কথা কৈ থাকে পিছে লগহে পোৱা নাছিলোঁ স্বপ্নাবাই আপোনাৰ কথা খুব কয় হয় নেকি কি কয় মোৰ কথা ভালকৈ ক'লেতো ভালেই বেয়াকৈ কয় যদি বিদায়হে লওঁ আৰু নাই নাই বেয়াকেনো কি ক'ব ভালকে কৈছিলো কাৰণেতো এতিয়া চিনাকি কৰি দি বাটটো মুকলি কৰি দিছো কি হ'ল বেয়া পালা নেকি বেয়ানো কিয় পাম এতিয়া কেতিয়াবা এফালে আহিলে অন্তত মাথাৰে দি যাব পাৰিম পাৰ্মিশ্যন গ্ৰান্টেড স্বপ্না চাওঁতে চাওঁতে মই লগ পোৱাৰ এবছৰেই হ'ব হ'ল এবাৰ বিহুও পালে এই এবছৰতে যেন কিমান বাৰ বাৰু লগ পালোঁ আপোনাক এৰা দিনবোৰতো এনেকৈ পাৰ হৈ গৈ থাকিব বাৰু আমাৰ সুমন আৰু মৰমীৰ খবৰ কি অঁ মই আপোনাক ক'বলৈ পাহৰিছিলোঁ সুমন বোলে এইবাৰ মৰমীৰ লগত আমাৰ গাঁৱলৈ যাব মানে পদ্মপুৰলৈ গাঁৱৰ বিহু চাব বোলে ক'তা মোকতো কোৱা নাই হ'বলৈ আৰু কিটো আছে মই মুঠতে এবাৰ তোমালোকৰ গাঁৱলৈ যামেই গাঁও মোৰ বিৰাট ভাল লাগে গাঁৱৰ গছ লতিকা নাহৰ তগৰৰ মিঠা সুবাস কুলি কেতেকীৰ মিঠা মাত আৰু প্ৰদূষণহীন পৰিৱেশ আৰু কৃত্ৰিমতাহীন মানুহৰ মনবোৰে তই দেখোন বৰ ৰোমেণ্টিক মুডত কথাবিলাক পাতিছ কথাৰ গতি যি দেখিছোঁ এইবাৰ তই মৰমীৰ প্ৰেমত বহাগাহিল বুলি ওলাহে নধৰে হিয়া যোৱাবাৰ বহাগতে চকুৰ চিনাকি হোৱা আহিছে মনলে সেই বিহুৰে তলিতে ৰৈ চকুতে চকু থৈ মনৰে কথা কৈ মৰমা কলোৱা হোৱা মোৰ মন হে মোৰ মন মোৰ মন আপোনালোকে কামত অলপ খৰখেদা কৰক তেতিয়াহে বাৰিষাৰ আগে আগে ৰাস্তাটো সম্পূৰ্ণ হ'ব ছাৰ আপুনি এইটো ছাইডলৈ নতুনকৈ আহিছে কিন্তু চিন্তা নকৰিব ছাৰ আপুনি ভবাতকৈ বহুত আগতে এইটো কাম সমাধা হ'ব আপুনি চাই থাকক ঠিকেই
এই চাইটলৈ আজি মই প্ৰথম আহিলোঁ। হয় পিছে আপোনাৰ নিচিনা পুৰণি এক্সপিৰিয়েঞ্চ মানুহৰ লগত থাকিলে চিন্তা নাই। এই ৰাস্তাৰ কাম চাই চাই সেই বনোৱাৰ লগত থাকি থাকি 50টা বছৰ পাৰ কৰিলোঁ ছাৰ। মহৰি বাবু, পিছে আপোনাৰ পৰিয়ালত আৰু কোন কোন আছে? নাই, এতিয়া কোনোৱেই নাই। মানুহজনী ঢুকুৱা 10 বছৰ মানেই হ'ল। এহাল জজা ল'ৰা আছিল। আজি 20 বছৰমানৰ আগতে সেই নলবাৰীৰ ৰাস উৎসৱ মেলাত দুইটা হেৰাল। মানুহজনীও লাহে লাহে শয্যাশায়ী হৈ সেইখন গ'লগৈ। ৰ'বচোন ৰ'ব দেই, চাওঁ। ঠিক ধৰিছোঁ, আপোনাৰ চেহেৰা দৰে একেই মিলা মই ল'ৰা দুজন লগ পাইছোঁ। ল'ৰা দুটা? ক'ত পাইছিল কওকচোন ছাৰ, মই এতিয়াই বিচাৰি যাম। প্ৰায় 20 বছৰমানৰ ল'ৰা। এটা মই থকা ঠাই বাছ ষ্টেণ্ডত আৰু আনটো আমাৰ গাঁৱৰ মানুহে ঘৰ। 20 বছৰমান বয়স যদি হ'ব পাৰে ছাৰ, মোক সিহঁতক লগ লগাই দিব নাই। ছাৰ দেখিবলৈ বাৰু কেনেকুৱা ছাৰ? দেখিবলৈ হাইলাক আপোনাক ডেকা কৰিলে যেনে হ'ব তেনে হ'ব পাৰে দেই ছাৰ। মই প্ৰথমতে আপোনাৰ লগত কথা পাতোঁতে কথাটো লক্ষ্যই কৰা নাছিলোঁ। পিছে সিহঁত দুইজনে মোক এটা কথা কৈছিলে যে সিহঁতৰ চেহেৰাৰ লগত মিলি থকা কাৰোবাক লগ পালে মোক খবৰ দিবলৈ। মই কাইলৈ বিহুৰ বাবে ঘৰলৈ যাম। আপুনি একো চিন্তা কৰিব নালাগে, মই যিমান পাৰোঁ সহায় কৰি দিম। ধন্যবাদ ছাৰ। বুঢ়া বয়সত আপুনি এখন সহায় কৰিলে মই পৰম সন্তোষ পাম ছাৰ। মোক এখন সহায় কৰকচোন। মা, অ' মা, চোৱাহিচোন মৰমী বা আহিছে। কি মৰমী আহিছে? আহিলি মাজনী? মা, মই যে কৈছিলো সুমন, এয়া সুমন। নমস্কাৰ। নমস্কাৰ। এইবাৰ আমাৰ ইয়াত বিহু চাবলৈ আহিছে। এইকেইদিন আমাৰ ঘৰত আলহী। হয় নেকি? ইমান দিন তোমাৰ কথা শুনিহে আছিলোঁ, আজি লগ পাই বৰ ভাল লাগিল দেই। আহা ভিতৰলৈকে আহা। সুমন, মই যে কৈছিলো জয়ন্ত, এইটো জয়ন্ত, মোৰ ভাইটি বন্ধু সকলো। হ'ব এনেই হ'লে কথাই কথাই ধমকি দিয়া, কাজিয়া কৰা আৰু মানুহৰ আগত লেলা খাদা চলাব নালাগে। যোৱা। হয় নেকি? ইমান দিনে মৰমীয়ে তাৰমানে মোক ভাল ফাঁকি দি আছিল দেই। হ'ব আৰু বাকীবোৰ নকওঁ। চহৰৰ পৰা যদি বিহু বুলি মোলৈ কিবা আনিছা দিয়া। আনোতেতো মই বহুত কিবা কিবি আনিছো। আহিয়ে তোৰ পৰা যি সম্ভাষণ পালো, এইবোৰ এতিয়া কাবাক দিয়াৰ কথাই চিন্তা কৰিছো। মৰমী বা বেয়া পালা নেকি? সঁচাই কিবা আনিছা নেকি? দিয়াচোন চাওঁ। জয়ন্ত, তোমাৰ বাইদেউৰ বাকীবোৰ কথা নোকোৱা নেকি? ক'বলৈ হ'লেতো মহাভাৰত এখন হ'ব। যেনেকৈ মোৰ লগত কাজিয়া কৰি কিমান বিচনীডাল ভাগিলে, তাৰপিছত কি? আলহীক বাহিৰতে থৈ তোৰ হিচাপ দিব নালাগে। আহা সুমন, আহা। এই গুছে ব'লা। হেৰা, আমাৰ স্বপ্না কলৈ গ'ল হে? ইমান দিনৰ মূৰত ঘৰলৈ আহিছে, লগৰবিলাকক চাগে লগ কৰিবলৈ গ'ল।
আমি বাৰু স্বপ্নাৰ মতামত লোৱা ভাল আছিল নেকি? নাই নাই, তাই কেতিয়াও আমাৰ বাধ্য নহয়। আমি যিটো ল'ৰা তাইৰ কাৰণে ঠিক কৰিছো, তাই তাত অসন্মত হোৱাৰ কোনো প্ৰশ্নই নাহে। দেখাই শুনাই ধনে জনে সকলোতে ভাল, ইফালে চহৰতো থাকে। আৰুনো কি লাগিছে? জানো যি ভাল দেখা। ইমান ধৰণে কোনে যোৱা স্বপ্না তোক লগ কৰিবলৈকে আহিছে। নাকানিবাচোন, কি হ'ল কোৱা? হ'বলৈ নোৱাৰো কিটো আছে, মই নভবাটোৱেই হ'ল। ভাবিছিলো এইবাৰ বিহুত সৰুপদাক আমাৰ ঘৰলৈ মাতি আনি মা দেউতা দাদাহঁতক সকলো কথা খোলা খুলি কৈ কওঁ। কিন্তু কিন্তু কি? তেওঁলোকে ইতিমধ্যে চহৰৰ কোনোবা ডাঙৰ ঘৰৰ ল'ৰা এজনৰ লগত মোৰ বিয়া ঠিক কৰিছে। ল'ৰা ঘৰ বোলে আঙুঠি পিন্ধাবলৈ আহিবই। এতিয়া মই কি কৰোঁ? সৰুপদাক বাৰু কি বুলি কওঁ? আমি আছো নহয়, ভয় নকৰিবা। আমি তোমালোকৰ ঘৰলৈ যাম আৰু খুৰা খুৰীক সকলো বুজাই কম। আৰু চোৱাচোন, এই লক্ষ্মণহেন ভাই থাকোঁতে ৰাম সীতাৰ এই বিলৈ হ'ব নিদিওঁ দিয়া। ব'লা এতিয়া যাওঁ। চাচোন, চাওঁতে চাওঁতে তই চাকৰি পোৱাৰো এবছৰ হ'ল। মই কি ভাবিছোঁ জান? কি ভাবিছ? তোলৈ ছোৱালী এজনী চাই ঘৰখনকে পতাৰ কথা ভাবিছোঁ। গাঁৱৰ বয়োজ্যেষ্ঠসকলেও সদায় মোক এই কথাষাৰ কৈয়ে থাকে। মই বোলো বিহুত আহোঁতেই তোক কথাষাৰ ক'ম। দেখিছই নহয়, মই বেমাৰী মানুহ। কথাটো ভবাত তই ঠিকেই ভাবিছ। ময়ো ইতিমধ্যে মনে মনে ছোৱালীজনী চাইছোঁ, কিন্তু ঘৰৰ লগত একো কথা পতা হোৱা নাই। ঘৰৰ মানুহে কি কয়, কিন্তু তই সেইবোৰ একো চিন্তা কৰি থাকিব নালাগে। এবাৰ বহাগতে কিবা এটা ফাইনেল কৰিম। তই যি কৰ কৰ, মই তোৰ সদায় মংগলটোকে কামনা কৰোঁ। স্বপ্না বা, স্বপ্না বা। অঁ মৰমী, আহা বহাচোন। এওঁক যে চিনি নাপালো। অঁ মই চিনাকি কৰি দিওঁ ৰ'ব। এওঁ সুমন শইকীয়া। নমস্কাৰ। অঁ নমস্কাৰ। অৰূপদা যে চহৰত এওঁলোকৰ ঘৰতে থাকে। অৰূপ মানে কোন অৰূপদাৰ কথা কৈছা? অৰূপদা যে শুৱনিগাঁও যতীন বৰাৰ ল'ৰা, আপোনালোকৰ তপনদাৰ বন্ধু আকৌ, PWDৰ ইঞ্জিনিয়াৰ। আৰু আজিকালি স্বপ্নাবাই পঢ়া চহৰতে থাকে। আৰু লগতে তেওঁ এই অঞ্চলৰ খুব ভাল গায়ক। যোৱাবাৰ যে বিহুত গান গাইছিলে সেই অৰূপ বৰাৰ কথা কৈছা? অঁ হয়। তাকেইতো খুৰা, মই তেখেতক দাদা মানি লৈছোঁ। আৰু ভাই খোৱাৰ স্বাৰ্থতে আপোনালোকৰ যি স্বপ্নাৰ বাবে তেখেতৰ হৈ আমি বিয়াৰ প্ৰস্তাৱ লৈ আহিছোঁ। আশা কৰোঁ আপুনি নিৰাশ নকৰিব। আৰু ইতিমধ্যে তেওঁলোকে দুয়োকে চহৰত থকা কালত ভালদৰে বুজাবুজি হৈছে। কি ক'লা? আজিতো তাইক চাবলৈ মোৰ চহৰৰ পুৰণা বন্ধু এজন আহিব। মই এতিয়া কি কৰোঁ? মইতো ইতিমধ্যে তেওঁলোকক আহিবলৈ ক'লোঁ। সেয়া কৰিলেতো মোৰ দাদাক বৰ অন্যায় কৰা হ'ব। এই বিষয়ে বাৰু আপুনি স্বপ্নাবাক সুধিছিলেনে? সুধিছিলোঁ, কিন্তু স্বপ্নাবাই বাৰু কি ক'লে? তাইতো আজি দুদিনমানৰ পৰা খোৱা বোৱা বাদেই দিছে। কেৱল বিচনাতে শুই শুই দেখোন কান্দিয়েই থাকে। আমি ভাবিছিলোঁ তাই বিয়াৰ কথা ভাবি তেনেকৈ আছে। পিছে আচল কথা এতিয়াহে বুজিছোঁ। হেৰা, তুমিতো তাইৰ মাক, তুমিহে এইবোৰ কথা তাইৰ লগত আলোচনা কৰিব লাগিছিলে। আৰু তাইও যদি মনে পানে কাৰোবাৰ কথা ভাবি থৈছে, তেন্তে অন্যায় হ'ব নহয়, আৰু তাইৰো অন্তত দুখ দিয়া হ'ব। এতিয়াও হৈ যাব খুৰা। আপোনাৰ ওচৰত বাৰু আপোনাৰ বন্ধুৰ ফোন নম্বৰ আছে নেকি? আছে। চাওঁ দিয়কচোন। এইটো লোৱা। আৰে, এইটোতো আমাৰ ঘৰৰ নম্বৰ। তাৰমানে মোৰ দেউতাই মই নজনাকে। হে বন্ধু, ভালে আছা? আছো আৰু আপোনালোক ভালে আছে? অঁ বহকচোন। অঁ আচৰিত হ'ব নালাগে, সুমন আমাৰে ল'ৰা, অৰূপো আমাৰ ল'ৰাৰ দৰে। অৰূপৰ মুখৰ পৰা আমি সকলোখিনি কথা গম পাইছোঁ, আৰু ভুল বুজাবুজিখিনি ভাঙিবলৈকে আমি তেওঁকো লগত লৈ আহিছোঁ। আমি আহিলোঁ আপোনাৰ ছোৱালী স্বপ্নাক আমাৰ অৰূপলৈ খুজিবলৈ, আৰু আমাৰ ল'ৰা সুমনৰ বাবে মৰমী ঘৰত কথা পাতিবলৈ। আমি আকৌ চিন্তাতহে পৰিছিলোঁ। আপোনালোক ঠিক সময়তে আহিলে আমাৰ ভুল ভাঙিবলৈ। হয় দিয়ক, ভগৱানে যি কৰে ভালেই কৰে। আপোনালোক বহকচোন, মই দুইজনী কইনাকে উলিয়াই আনো। এৰা, দুইজনী চাগে লাজতে ভিতৰ সোমালে গ'ল।
হওক তেওঁ আজি এই শুভক্ষণত দুখন বিয়া একেলগে ঠিক হ'ল। অঁ মই তেনেহ'লে ঠিক সময়তে উপস্থিত হৈছোঁ। ঔদা ঔদা এয়া আপুনি কি কৰিলে? কিয় মই আকৌ কি কৰিলোঁ? আপুনি নিজে আপোনাৰ সংসাৰ পাতিলে। এতিয়া মোৰ তোমাৰ আকৌ কি? চিন্তাই হয় নহয়। ঔদা আপুনি যে মোক ঘৰৰ মানুহক লগ লগাই দিম বুলি কৈছিলে। হেৰা তাৰ ব্যৱস্থা মই কৰি আহিছোঁ। কাইলৈ ৰাতিপুৱাতে চহৰৰ পৰা তোমাৰ দেউতা আৰু জজা হেৰুৱা তোমাৰ ভাইটিটোৱে আহি তোমাক লগ ধৰিবহি। কি হয়? হে ভগৱান কিনো তোমাৰ লীলা দেই। দুখনকৈ বিয়াও পাতিলা আৰু মোক ঘৰখনো উঠাইলা।